নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত আজি শ্রীমদ্ ভগবদ গীতাৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ 34 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: যথা প্ৰকাশয়ত্যেকঃ কৃষ্ণং লোকমিমং ৰবিঃ ক্ষেত্রং ক্ষেত্রে তথা কৃষ্ণং প্ৰকাশয়তি ভাৰত। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে ভাৰত অৰ্থাৎ অৰ্জুন, যিদৰে এটা সূৰ্যই এই সমগ্ৰ বিশ্বখনকে পোহৰাই তোলে, ঠিক তেনেদৰে দেহটোৰ ভিতৰত থকা জীৱাত্মাটোৱেও চেতনাৰ দ্বাৰাই সমগ্ৰ দেহটোকে উদ্ভাসিত কৰি তোলে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীত উল্লেখ কৰা অনুসৰি চেতনা জীৱসত্তাৰ যি লক্ষণ, সেই সত্তাটোক ইয়াতে প্ৰতিপন্ন কৰিছে আৰু পৰম সত্তাৰ যি চেতনাৰ লগত গুণগতভাৱে থকা যি এক, সেই তথাপিতো জীৱনৰ যি চেতনা, সেই জীৱৰ যি চেতনাই পৰম চেতনা নহয়, কাৰণ নিৰ্দিষ্ট দেহৰ চেতনা একে সময়তে আন এটা দেহত নাথাকে বুলিও ইয়াতে উপস্থাপন কৰিছে। কিন্তু যি পৰমাত্মা জীৱাত্মাৰ সখাৰূপে প্ৰতিটো দেহতে থাকে, সেইটো দেহৰ বিষয়ে সচেতন, আৰু পৰম চেতনা আৰু জীৱ চেতনাৰ মাজত এইখিনিয়ে পাৰ্থক্য। অৰ্থাৎ সেই যি পৰম পুৰুষ পৰমেশ্বৰৰ মাজত থকা যি চেতনা আৰু জীৱাত্মাৰ মাজত থকা যি চেতনা, সেয়া সম্পূৰ্ণ পৃথক পৃথক। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।